নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ মই পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ ডিমৌ ৰাজহুৱা ফিল্ডত। আজি আমি সকলোতে আহি উপস্থিত হোৱাৰ কাৰণটো হ'ল আমাৰ 2023 বৰ্ষৰ যিখন আমাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ ডিমৌ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব, তাৰ আজি লাইখুটা স্থাপন অনুষ্ঠানভাগি আজি ইয়াত সম্পন্ন হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক আমি দেখুৱাই আছোঁ কিছুমান মুহূৰ্ত, আমাৰ লাইখুটা স্থাপনৰ কিছুমান মুহূৰ্ত। আপোনালোকে চাই কেনে পালে আমাক কিন্তু জনাবলৈ নাপাহৰিব। আকৌ লগ পাম, ধন্যবাদ। কৃষ্ণ আমি অকমান যাইছো দেই। ডিমৌবাসী ৰাইজৰ উদ্যোগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ভাগি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইতিমধ্যে আজি মাংগলিক অনুষ্ঠানৰ জৰিয়তে গুৰুবাদ্য পৰিৱেশনৰ জৰিয়তে লাইখুটা স্থাপন হৈছে আৰু অহা 29 আৰু 30 নৱেম্বৰ তাৰিখে যি ৰাসলীলা আমি ডিমৌবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লৈছোঁ, সেই ৰাসলীলা ভাগি উপভোগ কৰিবৰ কাৰণে আৰু ৰাসলীলা ভাগি সৰ্বতো প্ৰকাৰে সফল কৰিবৰ কাৰণে সমূহ ডিমৌবাসী ৰাইজৰ লগতে ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দৰ সহযোগিতা আৰু উপস্থিতি আমি একান্তই কামনা কৰোঁ। আমাৰ এতিয়া উপস্থিত আছে আমাৰ ডিমৌ ৰাস মহোৎসৱৰ আমাৰ এগৰাকী মুখ্য অভিনেত্ৰী তথা জনপ্ৰিয় অভিনেত্ৰী মণি সিং ডাঙৰীয়ানী। আমি তেখেতৰ পৰা ৰাসখনৰ বিষয়ে দুআষাৰমান জানিব বিচাৰিছোঁ। প্ৰথমতে কম, আপুনি ভিডিঅ'টো অন কৰিলেনে? অন আছে, চাব পাৰে। মানে কি হ'ল, যোৱা বছৰ বেংগলত কিবা পঢ়া হ'লে লিখন কৰিলে। কেনেকুৱা কৰিছ? নাৰিকল খালো এতিয়া, লাইখুটা পুতিলে নাৰিকল খালো 2 পিচ। অভিনয় বিষয়ে কোৱা। চলি আছে। আপোনালোকে আশীৰ্বাদ কৰিব, এবাৰ এটা নতুন ৰূপত আহিম। আপোনালোকক মুহিম চবকে আহিব চাবলৈ। অহা 29 আৰু 30 আমাৰ নতুন আমাৰ এবাৰ কালকেটো দিছে আমাৰ অভিজিত কলিতা। তেখেত মানে এনেকুৱা এজন বলিষ্ঠ অভিনেতা অসমৰ মানে জগতৰ। আমি তেওঁৰ পৰা দুআষাৰমান জানিব বিচাৰিম। এটা সংলাপ সংলাপ